নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি মই ভাবিলোঁ যে ঘৰটোকে মুচি লওঁ। ঘৰ মানে আমাৰ পাকঘৰটো মুচি লৈছোঁ, কাৰণ আমাৰ মানে বেছিকৈ জুয়ে ব্যৱহাৰ কৰা হয়, সেইটো কাৰণে চৌকাটো অলপতে ক'লা হৈ যায়। সপ্তাহটোত 2-3বাৰ মানে চৌকাটো মচিয়ে থাকিবলগীয়া হয়, ক'লা হৈ থাকিলে ভাল নালাগে। সেইটো কাৰণে মই ঘৰটো মুচি লৈছোঁ। বাকীবোৰ কাম পাছত কৰিম, প্ৰথমে ঘৰটোকে মুচি লৈছোঁ। মাটিৰ ঘৰবোৰ যদি ৰঙাকৈ মুচি থওঁ কিমান ভাল লাগে নহয়নে? মই মানে যিমান পাৰোঁ সিমান ৰঙাকৈ মুচি ভাল পাওঁ। আমাৰ মানে ৰঙা মাটি পাবলৈও টান ইয়াত। পুখুৰীৰ পৰা খানি ৰঙা মাটিবোৰ লওঁ। মাৰ পৰা খুব গালি খাওঁ, পুখুৰীটো খান্দি পেলাইছে বুলি। ৰঙা মাটি পাবলৈ বহুত টান, কিন্তু সেনেকৈ বিচাৰি মেলি হ'লেও ৰঙাকৈ মুচি থওঁ, ভাল লাগে। আজিকালি বাৰু মাটিৰ ঘৰ বা বাঁহৰ ঘৰ পাবলৈ টান, যিহেতু আজিকালি নোহোৱাই হৈছে গাঁওবিলাকত। কিন্তু আমাৰ মানে যাৰ ঘৰত আছে সিহঁতে বুজি পায় এই মাটিৰ পাকঘৰটো বা মাটিৰ চৌকাটো কিমান বেছি ভাল লাগে নহয়নে? চাওকচোন, মুচি হোৱাৰ পিছত কিমান বেছি ভাল লাগিছে, একদম ৰঙা হৈ আছে। ঘৰৰ কামবোৰ কৰি হোৱাৰ পিছত এঠাইলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো ইমানতে থৈছোঁ। আপোনালোকক পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।